আজি উজনি অসমৰ ফালে চাবই নোৱাৰি, চাৰিওফালে কেৱল বানপানী আৰু বানপানী। উজনি অসম সম্পূৰ্ণৰূপে যেন বানপানীৰ কবলত। যি বানপানী এসময়ত অসমৰ জীৱনধাৰাৰ অংশ বুলি কোৱা হৈছিল, আজি সেয়াই হাজাৰ হাজাৰ পৰিয়ালৰ বাবে অভিশাপ হৈ পৰিছে। ধেমাজি, লখিমপুৰ, মাজুলী, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু বহু অঞ্চলত বানে ঘৰ-বাৰী, কৃষিভূমি, পথ ঘাট আৰু মানুহৰ স্বাভাৱিক জীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে। এটা ঘৰ পানীৰ তলত ডুব যোৱাৰ লগে লগে কেৱল ইটাশিলৰ ঘৰটোহে নষ্ট নহয়, সেই ঘৰটোত থকা সপোন, স্মৃতি, আশা আৰু জীৱন জীৱিকাৰো যেন একেলগে ডুব যায়। বহু পৰিয়ালে আজিও বিদ্যালয়, মথাউৰি বা ওখ ঠাইত আশ্ৰয় লৈ দিন কটাই আছে। বহু শিশুৱে কেইবাদিনো বিদ্যালয়লৈ যাব পৰা নাই। বহু বৃদ্ধই ঔষধৰ অভাৱত কষ্ট পাই আছে। গৰ্ভৱতী মহিলা, নৱজাতক আৰু অসুস্থ লোকসকলৰ অৱস্থাও আটাইতকৈ বেদনাদায়ক। বানপানীয়ে কেৱল মানুহকেই নহয়, অসংখ্য গৰু, ছাগলী, হাঁহ, কুকুৰা, বনৰীয়া জীৱ-জন্তুকো মৃত্যুৰ মুখলৈ ঠেলি দিছে। বহু কৃষকে বছৰ জুৰি কৰা পৰিশ্ৰমেৰে উৎপাদন কৰা ধান, শাক-পাচলি আৰু অন্যান্য শস্য নিমিষতে পানীত বিলীন হৈ গৈছে। মাছ পালন, পশুপালন আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰা বহু পৰিয়াল এতিয়াও সম্পূৰ্ণ অসহায়। আমি জানো যে অসম এখন বানপ্ৰৱণ ৰাজ্য। প্ৰতি বছৰে বান আহে, কিন্তু প্ৰতি বছৰে একেই ধৰণৰ দুৰ্যোগ কিয় পুনৰাবৃত্তি হ'ব লাগে? কিয় প্ৰতি বছৰে একেই মানুহে একেই দুখ কষ্ট সহ্য কৰিবলগীয়া হৈ আছে? এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ এতিয়া সময় আহি পৰিছে। আমি অসম চৰকাৰৰ ওচৰত বিনম্ৰভাৱে আহ্বান জনাওঁ যে এই সংকটক কেৱল এটা ঋতুগত সমস্যা বুলি চাই নাথাকিব। ইয়াক দীৰ্ঘম্যাদী পৰিকল্পনাৰে সমাধান কৰাৰ সময় এতিয়া আহি পৰিছে। যিসকল মানুহে নিজৰ ঘৰ-বাৰী হেৰুৱাইছে, আপোনজনক হেৰুৱাইছে, তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা, পৰিষ্কাৰ শৌচাগাৰ আৰু নিৰাপদ আশ্ৰয় দিয়াটো এতিয়া আটাইতকৈ জৰুৰী হৈ পৰিছে। ইয়াৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবেও বিশেষ আৰ্থিক সাহায্য দিয়াটো অতি প্ৰয়োজন। তেওঁ সুদমুক্ত ঋণ দিব লাগে, বিনামূলীয়া বীজ, কৃষি পুনৰুজ্জীৱনৰ যিখিনি ব্যৱস্থা সেয়াও লোৱা উচিত। বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহকো শীঘ্ৰে মেৰামতি কৰি শিশুসকলৰ শিক্ষা পুনৰ আৰম্ভ কৰাৰ ব্যৱস্থাও অতি প্ৰয়োজন। আমি চৰকাৰক অনুৰোধ কৰোঁ যে নদী বান্ধৰ বৈজ্ঞানিক সংস্কাৰ, নদী খনন, উন্নত জল নিষ্কাশন ব্যৱস্থা, আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ আধুনিকীকৰণৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক। কেৱল বান আহিলেহে যে সাহায্য দিয়াৰ সংস্কৃতি এইটোৰ পৰা ওলাই আহি বানৰ আগতেই প্ৰস্তুতি লোৱাৰ সংস্কৃতি গঢ়ি তোলাটো এতিয়া অত্যন্ত প্ৰয়োজন। এই কঠিন সময়ত সমাজৰ প্ৰতিজন নাগৰিকৰো দায়িত্ব আছে। যিসকলে সহায় কৰিব পাৰে তেওঁলোকে খাদ্য, কাপোৰ, ঔষধ বা আৰ্থিক সাহায্য যিয়েই নহওক আগবঢ়াওক। স্বেচ্ছাসেৱী সংগঠন, ছাত্ৰ, যুৱ সমাজ আৰু সামাজিক সংগঠনসমূহেও বানপীড়িত লোকসকলৰ কাষত এতিয়া থিয় দিয়ক। মানৱতা হৈছে আমাৰ আটাইতকৈ ডাঙৰ পৰিচয়। উজনি অসমৰ কান্দোন কেৱল উজনি অসমৰেই নহয়, সেয়া সমগ্ৰ অসমৰে কান্দোন। আজিৰ দুখ যদি আমি সকলোৱে নিজৰ দুখ বুলি নাভাবোঁ, অনুভৱ নকৰোঁ, তেন্তে কাইলৈ হয়তো এই একেই দুৰ্যোগ আন ঠাইতো হ'ব পাৰে। আমি আশা কৰোঁ অসম চৰকাৰে এই সংকটক সৰ্বোচ্চ গুৰুত্ব দি ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ কাষত থিয় দিব। লগতে দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰিব যাতে প্ৰতি বছৰে একেই মানুহে একেই বেদনাদায়ক অভিজ্ঞতাৰ সন্মুখীন হ'ব নালাগে। শেষত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। যিসকলে নিজৰ আপোনজন, ঘৰ, সম্পত্তি বা জীৱিকা হেৰুৱাইছে, তেওঁলোকৰ দুখ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আমি সকলো নাগৰিকক আহ্বান জনাওঁ, এই দুঃসময়ত বিভাজনৰ ৰাজনীতি নহয়, সহানুভূতি, সহযোগিতা আৰু মানৱতাক আগস্থান দিয়ক। প্ৰকৃতিৰ আগত মানুহ সৰু হ'ব পাৰে, কিন্তু একত্ৰিত মানৱতা সদায় ডাঙৰ। আহকচোন আমি সকলোৱে মিলি বানপীড়িত উজনি অসমৰ কাষত থিয় দিওঁ আৰু এক সুৰক্ষিত, শক্তিশালী আৰু অধিক প্ৰস্তুত অসম গঢ়াৰ বাবে আমি একেলগে কাম কৰোঁ। আপোনালোকে যদি মোৰ কথাখিনিক অলপ হ'লেও সত্যতা আছে বুলি ভাবে, তেনেহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।